নমস্কাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি ভিডিঅ'টোত তোমালোকক জনাম যে আজি যিহেতু অনুষ্ঠিত হৈ আছিল 2023 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক পৰীক্ষা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তিনিটা বিষয়ত এক্সাম অনুষ্ঠিত হ'ল। কেমিষ্ট্ৰি, পলিটিকেল চায়েন্স আৰু বিজনেছ, এই তিনিটা বিষয়ত আজি এক্সাম অনুষ্ঠিত হ'ল 2023 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু 2023 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ যিটো ইংলিছ কুৱেশ্যন পেপাৰ আছিলে এইটো টাফ হৈ আছিলে, ঠিক এনেদৰেই এটাৰ পিছত এটাকৈ কুৱেশ্যন পেপাৰ টাফ হৈ আছে। ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা মন্তব্য কৰি আছে যে 2023 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ প্ৰশ্ন কাকতক লৈ শিক্ষকসকলে আৰু ছাত্ৰসকলে চিন্তিত হৈ পৰিছে যে বহু ছাত্ৰ ছাত্ৰীসকলে ফেইল কৰিব, কিয় ইমান কুৱেশ্যন টাফ কাটি আছে আৰু এনেকুৱা 2023 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কিয় হৈ আছে এনেকুৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি যিটো এক্সাম হ'ল, তোমালোকৰ এক্সাম কেনেকুৱা হৈছে? বহু ছাত্ৰ ছাত্ৰীয়ে কৈ আছে এক্সাম হাৰ্ড হৈছে, কঠিন হৈছে, বহু কঠিন হৈছে, আৰু বহু ছাত্ৰ ছাত্ৰীয়ে কৈছে এক্সাম ভালে হৈছে। কিন্তু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এক্সাম কেনেকুৱা হৈছে ভিডিঅ'টোত কমেণ্ট কৰি জনাই দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আগন্তুক যিটো এক্সাম আছে সেইটো এক্সামৰ প্ৰশ্ন, ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ এইটো চেনেলৰ যোগেদি উপস্থাপন কৰা হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অকণো স্কিপ নকৰাকৈ ভিডিঅ'টোত শেষলৈ চোৱা। তোমালোকক জনাই আছোঁ যে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ এইটো ভিডিঅ'টোৰ যোগেদি উপস্থাপন কৰা হ'ব। যদি চেনেলটোত কোনোবাই নতুনকৈ ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, যাতে শিক্ষা সম্বন্ধীয় খবৰবিলাক সময়মতে জনাব পাৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকলে এক্সাম ভাল হৈছে সিহঁতৰ কাৰণে ভিডিঅ'টো স্পেচিয়েলি নহয়, যিসকলে এক্সাম বেয়া হৈছে সিহঁতৰ কাৰণে ভিডিঅ'টো স্পেচিয়েলি বনোৱা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কমেণ্টত জনাই দিবা তোমালোকৰ এক্সাম কেনেকুৱা হ'ল আৰু কুৱেশ্যন পেপাৰটো কেনেকুৱা আছিলে 2023 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টোত এইখিনিয়ে। তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে এনেকুৱা নিত খবৰ দি থাকিব পাৰোঁ।